সান্দাল যি শৰীৰত অসংখ্য মণিমুকুতাই ঠাই পাইছিল সেই শৰীৰ আজি শ্মশানৰ চিতাভাস্কৰে আবৃত মৃতকৰ আশ্ৰয় কৰিছো পৰিত্যাগ মনত পৰিছে আজি মিছা কথা মই নকওঁ তথাপি আজি 7টা মৰাশ দাহন কৰিছিলোঁ হয় 7টা মৰাশ এটা মুদ্ৰা সংগ্ৰহ কৰিব নোৱাৰিব আটাইকেইগৰাকী হতভোগে মই বিশ্বাস কৰা নাই মই বিনিময়ত মই এটা মুদ্ৰা সংগ্ৰহ কৰিব পৰা নাই মই বিশ্বাস কৰা নাই মই এটা মুদ্ৰাও সংগ্ৰহ কৰিব পৰা নাই সকলো বিশ্বাস কৰা তুমি কি হয় ইমান মধুৰাম চাইছা সকলোবোৰ ভাষা ভগীয়া দেউতাক মোৰ কাষলৈ পঠাই আজি চান্দালৰ হাতেও মাৰ পালা
এইখন শ্মশান, কিন্তু তুমি যে মৰা ফটো নিজেই আনিলা, তোমাৰ কোনো নাই নেকি? দিয়া 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 কিন্তু ইয়াৰ মৃত্যু হ'ল কেনেকৈ? এওঁ নিচিনা এটা পুত্ৰ মোৰো আছে। দৈৱৰ বিকাশত হেৰুৱাব লগা হ'ল। তোমাৰ নিচিনা যদি পত্নীও আছিল, তেওঁৰ নিচিনা প্ৰতিষ্ঠতা এই পৃথিৱীত মই আজিলৈকে দেখা নাই। Dia.